আপোনাৰ যদি ভোটাৰ আইডিটো হেৰাই গৈছে নতুবা ভোটাৰ আইডিটো যদি ভাগি গৈছে তেনেহ'লে আমি সদ্যহতে কৰোঁ কি ই-এপিকটো ডাউনলোড কৰোঁ আৰু পিভিচি প্ৰিণ্ট কৰি আমি তাত টকা খৰচ কৰোঁ হয় নাই আজি আপোনালোকে নিজৰ মোবাইলটোৰ জৰিয়তে কেনেদৰে আপোনালোকে নতুন আপোনাৰ যদি হেৰাই যোৱা ভোটাৰ আইডিটো হওক ভাগি যোৱা ভোটাৰ আইডিটো হওক আপোনালোকে ফ্ৰী অফ কষ্ট আপুনি ঘৰত কেনেদৰে পাব তাৰ ওপৰত এই ভিডিঅ'টো আপোনাৰ এটা এপ্লিকেশ্যন ইনষ্টল কৰি আপোনাৰ মোবাইলৰ পৰা সৰু দুটামান কাম কৰিলে আপুনি ভোটাৰ আইডিটো আপোনাৰ ঘৰত বাইপোষ্ট যোগে পাই যাব আৰু টোটেলি ফ্ৰী হয় আপোনাৰ 2 মিনিট খৰচ হ'ব কিন্তু আপুনি ভোটাৰ আইডিটো ফ্ৰীতে পাব এতিয়া বহুত মানুহ আছে যিসকলৰ ভোটাৰ আইডি ধৰি লওক কাৰেকশ্যন নাই মানে ভোটাৰ আইডিটো আগতে ভুল আছিলে ফৰ্মেট ফিল কৰিলে কাৰেক্ট হৈ গ'ল অনলাইন পৰ্টেল হওক বা ভোটাৰ লিষ্টত কিন্তু তেখেতৰ হাতত কাৰেক্ট যোনটো ভোটাৰ আইডি সেইটো নাই তাত তেখেতৰ নামৰ স্পেলিং মিষ্টেক বা যিকোনো থাকিব পাৰে চ' আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখাই দিছোঁ আপোনালোকে নিজৰ মোবাইলটো পিটিকি মাত্ৰ 2 মিনিটত আপোনালোকে কেনেদৰে এটা নতুন ভোটাৰ আইডি যোনটো শুদ্ধ আৰু সম্পূৰ্ণ যোনটো জেনিউন হয় যোনটো গভৰ্ণমেণ্টে আপোনাক প্ৰভাইড কৰে মানে ভোটাৰ পৰ্টেল ইলেকশ্যন ডিপাৰ্টমেণ্টে আপোনাক যোনটো প্ৰভাইড কৰিব সেইটো আপোনালোকে কেনেদৰে উলিয়াব কাৰণ আপোনালোকে যে ই-এপিকটো ডাউনলোড কৰি প্ৰিণ্ট আউট কৰিব যায় পিভিচি আপোনালোকৰ নাই কমে 100 পৰা 150 টকা খৰচ হয় হয়নে আৰু মই আপোনালোকক দেখাই আছোঁ ফ্ৰী অফ কষ্ট আপোনালোকে কেনেদৰে ভোটাৰ আইডিটো পাব বাৰু বলক যাওঁ ভিডিঅ'টো আৰম্ভ কৰোঁ ভোটাৰ আইডি ৰিলেটেড যিকোনো কামৰ বাবে আপোনালোকে প্ৰথমতে আপোনালোকৰ মোবাইলত থকা প্লে ষ্ট'ৰত যাব আৰু প্লে ষ্ট'ৰত যোৱাৰ পাছত আপোনালোকে ভোটাৰ হেল্পলাইন নামৰ যোনটো এপ্লিকেশ্যন হয় সেইটো ইনষ্টল কৰি ল'ব মোৰ অলৰেডি ইনষ্টল আছে চ' মই ইয়াক অ'পেন কৰি লৈছোঁ আৰু অ'পেন হোৱাৰ পাছত আপোনালোকে ইয়াতে সাইন ইন হৈ ল'ব আপোনালোকৰ মোবাইল নাম্বাৰ দি OTP দি যদি আপোনালোক নিউ ইউজাৰ হয় প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে নিউ ইউজাৰত ক্লিক কৰি আপোনালোকে সাইন আপ হৈ ল'ব লগইন হোৱাৰ পাছত আপোনালোকৰ এপটো ঠিক এনেদৰে খোল খাব আৰু ইয়াতে আমি বহুত কিবা কিবি কাম কৰিব পাৰোঁ হা কিন্তু আমাৰ মেইন বিষয়বস্তুটো আমি যিটো বিষয়ৰ কাৰণে আহিছোঁ যে আমাৰ কাৰ্ডত আমাৰ নাম ভুল আছে আৰু আমাক এখন নতুন ভোটাৰ কাৰ্ড লাগে যোনটো জেনিউন হ'ব লাগে আৰু যোনটো আমি গভৰ্ণমেণ্টৰ পৰা অৰ্ডাৰ কৰিম ফ্ৰী অফ কষ্ট এটকা পইচা দিব নালাগে মাত্ৰ 2 মিনিটমান আপোনাৰ মোবাইলটো পিটিকিব লাগে হয় নাই ইয়াতে আৰু এটা বিষয়বস্তু দেখাই দিছোঁ যদি আপোনালোকৰ ইমাৰ্জেঞ্চি যদি ভোটাৰ কাৰ্ডটো লাগে তেনেহ'লে কি কৰিব তেনেহ'লে আপোনালোকে ডাউনলোড ই-এপিক আছে ন এই ই-এপিকৰ পৰা গৈ আপোনালোকে আপোনাৰ ভোটাৰ কাৰ্ডটো ডাউনলোড কৰিব পাৰে ইয়াতে আই হেভ এপিক নাম্বাৰ দেখিছে মই আকৌ এবাৰ দেখাই দিছোঁ ডাউনলোড ই-এপিক মেইন বিষয়বস্তু দেখুৱাৰ আগত মই এইটো দেখাই দিছোঁ ডাউনলোড ই-এপিকত ক্লিক কৰিলোঁ য়েছ আই হেভ এপিক নাম্বাৰ ইয়াতে ক্লিক কৰিলোঁ ইয়াত ভোটাৰ আইডি নাম্বাৰটো ভৰাব আৰু ইয়াৰ পৰা আপোনাৰ ষ্টেটটো চিলেক্ট কৰি ফেচ ডিটেইলছত ক্লিক কৰিব আৰু তাৰপাছত আপুনি এইটো ডাউনলোড কৰিব পাৰে ঠিক আছে মোবাইলত এটা OTP আহিব বছ ইমানেই আৰু যদি নাহে আপোনাৰ OTP তেনেহ'লে কি কৰিব লাগিব সেইটো মই পাছত দেখাই আছোঁ নেক্সট ভিডিঅ'ত এতিয়া আমাৰ কাম হৈছে আমি ইয়াৰ পৰা গভৰ্ণমেণ্টৰ পৰা আমি ফ্ৰী অফ কষ্ট ভোটাৰ আইডিটো এপ্লাই কৰিব লাগে মানে নতুন এটা PVC কাৰ্ড আমালৈ আনিব লাগে হয় নাই নতুন ডিজাইনৰটো চ' আমি ভোটাৰ ৰেজিষ্ট্ৰেশ্যনত যাম এই এপ্লিকেশ্যনটোৰ ইয়াতে আপোনালোকে তললৈ স্ক্ৰল কৰিব ভোটাৰ ৰেজিষ্ট্ৰেশ্যনত যোৱাৰ পাছত ফৰ্মেট দেখা পাব ফৰ্মেটত ক্লিক কৰিব আৰু ইয়াৰ পাছতে আপোনাৰ ঠিক এনেদৰে আহিব তললৈ যাব লেষ্ট ষ্টাৰ্ট আছে লেষ্ট ষ্টাৰ্টত ক্লিক কৰিব য়েছ আই হেভ ভোটাৰ আইডি নাম্বাৰ এইটো ক্লিক থাকিবতো এইটো টিক কৰিব আৰু নেক্সট কৰিব ইয়াৰ পাছত আপোনাৰ ভোটাৰ আইডি নাম্বাৰটো ইয়াত ভৰাব আৰু আপোনাৰ ষ্টেটটো ইয়াত চিলেক্ট কৰি ফেচ ডিটেইলছত ক্লিক কৰিব মই এইখিনি কৰি লৈছোঁ আপুনি ফেচ ডিটেইলছত ক্লিক কৰিলে আপোনাৰ ফেচ হৈছে বুলি তলত এনেদৰে লিখা আহিব আৰু ইয়াৰ লিখাৰ পাছত আপোনালোকে প্ৰচিডত ক্লিক কৰিব প্ৰচিডত ক্লিক কৰাৰ পাছত আপোনাৰ ভোটাৰ আইডিখনৰ যোনটো ডিটেইলছ হয় আপোনাৰ নাম আপোনাৰ ৰিলেটিভ নেম সকলোবিলাক ইয়াতে শ্ব' কৰিব আপোনালোকে দেখিছে মই এইখিনি হাইড কৰি থৈছোঁ আৰু এইখিনি যদি আপোনাৰ শুদ্ধ আছে তেনেহ'লেহে আপুনি কামটো আগবাঢ়িব যদি আপোনাৰ অশুদ্ধ আছে তেনেহ'লে আমি বেলেগ এটা কাম কৰিব লাগিব সেইটো মই ভিডিঅ'টোৰ মাজতে দেখাই আছোঁ ঠিক আছে এইখিনি মোৰ সকলোবিলাক শুদ্ধ আছে মই নিজৰটো কৰি আছোঁ চ' মই নেক্সট কৰিম নেক্সট কৰাৰ পাছত মোৰ কিছুমান ডিটেইলছ ভৰাব আহিব ইয়াত মোবাইল নাম্বাৰ ইমেইল ID ধৰি লওক আৰু আধাৰ নাম্বাৰ সেইকেইটা আপোনালোকে যদি আছে আপোনালোকে দি দিব মই ইয়াত ভৰাই লৈছোঁ আৰু সেইখিনি ভৰোৱাৰ পাছত আপোনালোকে নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পাছত আপোনালোকক কৈ দিছোঁ এইখিনিতে এই এনেকুৱা ধৰণৰ এটা পেজ খুলিব দেখিছে শিফটিং অফ ৰেচিডেণ্ট আছে কাৰেকশ্যন অফ এণ্ট্ৰিজ ইন এক্সিষ্টিং ইলেক্টৰেল ৰোল আছে ইছ্যু অফ ৰিপ্লেচমেণ্ট এপিক উইদাউট কাৰেকশ্যনত আমাক এটা PVC কাৰ্ড লাগে চ' আমি এখন এপ্লাই কৰিব গৈ আছোঁ হয় নাই যদি মোৰ ডাটাটো আগত যে কৈছিলোঁ ডাটাটো আপোনাৰ শুদ্ধ থাকিলে আপুনি ইছ্যু অফ ৰিপ্লেচমেণ্ট এপিক উইদাউট কাৰেকশ্যনত টিক কৰি যাব আৰু যদি আপোনাৰ কিবা ভুল আছে
আপোনাৰ যদি কিবা ভুল আছে তেনেহ'লে কাৰেকশ্যন অফ এণ্ট্ৰিজ ইন এক্সিষ্টিং ইলেক্ট্ৰল ৰল এই এপ্লিকেশ্যনখন ফিল কৰি আপোনাৰ মোবাইল নাম্বাৰে সৈতে আপুনি আপলোড কৰি দিব বুজিলেনে মই ইয়াৰ বিষয়ে নেক্সট ভিডিঅ'ত আপোনালোকক দি আছোঁ চ' আমি এতিয়া যিহেতু আমাক PVC কাৰ্ডখন ফ্ৰী অফ কষ্ট লাগে বেলেগ এটা আমাক কাৰ্ড লাগে কাৰণ আমাৰ আগৰ কাৰ্ডটো ভুল আছে চ' আমি ইছ্যু অফ ৰিপ্লেচমেণ্ট এপিক উইদাউট কাৰেকশ্যনত আমি ক্লিক কৰিম আৰু ইয়াত ক্লিক কৰাৰ পাছত আমি নেক্সটত ক্লিক কৰি দিম তাৰপাছত ইয়াতে আপোনাৰ আহি গ'ল আপোনাৰ কাৰ্ডটো কি হ'ল লষ্ট হ'ল নি হেৰালে নি সুধিছে যদি হেৰালে বুলি কয় তেনেহ'লে আপোনালোকক FIR আপলোড কৰিব লাগিব কিন্তু আপোনালোকে যদি আপোনাৰ কাৰ্ডটো ডেষ্ট্ৰয় হৈছে বা কিবা ৰিজনত তেনেহ'লে আপোনালোকে এই ছেকেণ্ড অপশ্যনটো ডেষ্ট্ৰয় ডিউ টু ৰিজন বিয়ণ্ড কণ্ট্ৰল লাইক ফ্লাড ফায়াৰ আদাৰ নেচাৰেল ডিজাষ্টাৰ চ' এইটো ক্লিক কৰি আমি যাব পাৰোঁ ইয়াত টিক কৰিম ইয়াত টিক কৰাৰ পাছত এই ডিক্লেৰেশ্যনটো টিক কৰিম দেখিছে ৰঙা আখৰে লিখা আছে ইয়াত টিক কৰিম আৰু আমি নেক্সটত ক্লিক কৰিম নেক্সটত ক্লিক কৰাৰ পাছত আপোনাৰ ডিটেইলছখিনি আহিব আপুনি ইয়াত প্লেচটো আপোনাৰ ভৰাই দিব লাগিব আপুনি নিজৰ প্লেচটো ভৰাই দিব ইয়াত তাৰপাছত আমি ডান বাটনটো আছে নহয় ডান বাটনটোত ক্লিক কৰি দিম আৰু ডান বাটনত ক্লিক কৰাৰ পাছত আপোনাৰ গোটেইটো প্ৰিভিউ হ'ব আপোনাৰ এপ্লিকেশ্যনখন আৰু ইয়াতে আপুনি কনফাৰ্ম বাটনটো ক্লিক কৰিলেহে হ'ল কনফাৰ্ম বাটনটো ক্লিক কৰিব আৰু ঠিক আপোনালোকৰ ৰিফাৰেঞ্চ আইডি এটা আহি যাব এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰিব ওপৰত দেখিলে এটা মেছেজো আহি আছে সেই মেছেজটোতো আপোনাৰ এপ্লিকেশ্যনখন যে ৰিচিভ হ'ল আৰু আপোনালৈ এটা নতুন ভোটাৰ আইডি ইয়াৰ দ্বাৰা পঠাই দিয়া হ'ব হয় নাই PVC কাৰ্ড এটা আপোনালৈ পঠাই দিয়া হ'ব আৰু ইয়াৰ পাছত মই আপোনালোকক নেক্সট ভিডিঅ'ত আপোনালোকৰ যদি ভুল আছে ভোটাৰ আইডিত যদি আপোনালোকৰ এপিকখন ডাউনলোড নাই হোৱা তেতিয়াহ'লে আপোনালোকে কি কি কৰিব লাগিব তাৰ ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াই আহিছোঁ বাৰু আজিলৈ আহোঁ ধন্যবাদ জয় আই অসম